কিমাননো চিন্তা কৰি থাকবি চলিকেইটাকে একবাৰ চাই আহোঁ। আচ্ছা কি কৰি আছা? পঢ়ি আছা? ভালকৈ পঢ় বাচ্চাহাত। মায়েৰাও ঢুকাল, এতিয়া মায়েৰে মেচিনটোৱে চলাই আছে, ময়ো নাজানো। ভালকৈ চলাবা আৰু কেতিয়াবা হাজিৰা পাওঁ কেতিয়াবা নাপাওঁ। তহঁতে কিবা এটা কৰ আৰু জানাই দেশৰ কথা, সেইকাৰণে ভালকৈ পঢ়। ভালকৈ পঢ়ি তহঁতে কিবা এটা কৰ আৰু মোৰ দ্বাৰাই আৰু নহ'ব। নগনা এটা পাই আৰু ৰচহে তোৰ চলিকেইটা সেই পাপাকটো এনেকৈ দুই এটা হাজিৰা কৰি ফুৰেই পাওঁ নে নাপৰিব বেচাৰা হাতত দুখ হৈ দুখ আৰু থাকিব খবৰ লৈ আহিব যায়। নগেন চুৰেণ নেকি নাই? সোমাই তই গেছো ৰচ কিনো কৈছা নগেন? আগে বহি লৈছো ভাই। অলপ বহো বাৰু। তহঁত যাছ বাবে পেহেৰা তাক ভাত পানী খাই আহিছ। খাৱালো একো হোৱা নাই নিয়ে নগেন? নাই হয় নগেন তই হাজিৰা পাওঁ নাইবা? নাই ভাই ক'তো। এই তাই ঢুকাবাৰ পাই দুদিনে পালোঁ। এই দুটা চলি কেনেকৈ পঢ়োঁ কি কৰোঁ, এতিয়া মেচিনকেইটাই চলাই আছে। এতিয়া ময়ো নোৱাৰোঁ এইটো চলাবা, কেনেকৈ চলো কি কৰোঁ মই ভাবি পোৱা নাই। তাই ভাত খাইছা নাই? আজি দিনত ভাতে খাওঁ নাই। হাজিৰা যদি পাওঁ নাই মোক তাকে যাবি একবাৰ। কিয় কৰিব লাগিব ভাই, এনেকৈ কিবা কৰি চলো আৰু চলি দুটা মুখতি কৰি চাব লাগিব নহয়। বাপাকটো চলা যেনকৈ এতিয়া মোক তাক কেতিয়াবা পাৰা যদি এমায়ো যাবি একবাৰ। হ'ব ভাই, মই খাই আহিব পাৰিবি, সহায় কৰিবি আৰু। হয় নিশ্চয়, কিয়নো নকৰিম। এই জৌৱে আজি পেহীয়াতো ঘৰতে খাই আহোঁগৈ। আমাৰ দহি চলিকেইটা বহুত দিন হ'ল অহা নাই। অ পেহী তহঁতৰ কথাই ভাবি আছিলো। তহঁতে কিবা খাইছিল নাই? তোৰ পাছে কিবা খাবি যে